নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ আন এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে ৰবিন আছামিজ ব্লগলৈ স্বাগতম জনাইছোঁ। এতিয়া আমি যাবলৈ ওলাইছোঁ ৰাভা দিৱস চাবলৈ। এই কোন ছোৱালীকেইটাক ৰাভা দিৱস দেখাবলৈ লৈ যাম আৰু যাম এওঁলোকৰ স্কুলত, ঔবাৰী বিনাপানী প্ৰাথমিক বিদ্যালয় ন? কি ক'ত যাম আমি? তাতে কি চাব যাম? ৰাভা দিৱস চাব যাম। কিহত যাম? বেটাৰী গাড়ী, ই ৰিক্সাত যাম এতিয়া। ব'লা তেতিয়াহ'লে পলম নকৰো ন, তাড়াতাড়িকে ব'লা। আমি আহি ঔবাৰী বিনাপানী স্কুল পাই গ'লো আৰু এতিয়া আৰম্ভ হৈছে। ব'লক ব'লা 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 তাড়াতাড়ি ব'লা। আপোনালোকে দেখিবলৈ পাইছে ইয়াত সৰুকৈ এই ঔবাৰী বিনাপানী স্কুলত ৰাভা দিৱস উদযাপন কৰিছে। আপোনালোকক দেখুৱাইছোঁ ইয়াৰে কোন ল'ৰা ছোৱালীবিলাকে নানা ধৰণৰ গীত মাত নৃত্য পৰিৱেশন কৰিব। আহক তেতিয়াহ'লে।
একেবাৰে বন্ধুসকল অনুষ্ঠানটো চলি থাকিব। ইয়াৰ মাজতে আমাৰ এই বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয় আছে, তেখেতৰ পৰা অলপমান আমি ইয়াৰ এই অনুষ্ঠানটোৰ বিষয়ে অলপমান জানো আহকচোন। ছাৰ কওকচোন বাৰু ছাৰ, এই অনুষ্ঠানটোৰ বিষয়ে অলপমান কৈ দিয়ক, কেনেকৈ কি কৰা হ'ল, আৰম্ভ কৰা হ'ল, কেনেকৈ কিহৰ কাৰণে? আমি প্ৰত্যেক বছৰে এই উদযাপনটো আমি অনুষ্ঠিত কৰি আহি আছোঁ, কিন্তু এইবাৰ আমি অলপ 4-5খন স্কুল লগ লাগি আমি সেই উদযাপনটো কৰাই দিছোঁ। ইয়াত আমাৰ উদ্যোক্তা হৈছে আমাৰ কোলাৰাম আৰু লগতে আমাৰ সেই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু কেইখনমান বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী ইয়াতে অংশগ্ৰহণ কৰিছে। গতিকে আজি সেই বিশ্ব প্ৰসাদ ৰাভাৰ দিৱসক আমি সেনেকুৱা অলপ গীত মাতেৰে অনুষ্ঠিত কৰা গৈছিল। ধন্যবাদ ছাৰ, সেইখিনি কৈ দিয়াৰ বাবে। এয়া চাওক, অনুষ্ঠান চলি থাকিব। আজিলৈ ভিডিঅ'টো ইমানেই কৰিলোঁ। আশা কৰোঁ নিশ্চয় আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।